বৰ্তমান সময়ৰ যুৱকসকলৰ মূল সমস্যা। বৰ্তমান সময়ত 10,000 টকীয়া এটা চাকৰি কৰি চলাটো একেবাৰে অসম্ভৱ। তাৰ সমানুপাতেৰে 30-40,000 টকীয়া চাকৰি পোৱাটো কঠিন হৈ পৰিছে। কিয়নো বৰ্তমান সময়ত যদিহে পোষ্ট 1000 ওলায়, লাখ লাখ কেণ্ডিডেটে এপ্লাই কৰে। কম্পিটিশ্যন যথেষ্ট টাফ। নিজৰ 100% দিয়াৰ পাছতো থাকি যাবলগীয়া হয়। সফল হোৱাৰ আশাত বাৰে বাৰে চেষ্টা কৰিলেও সপোনৰ সন্মুখেৰে বয়সবোৰ পাৰ হৈ যায়। আৰু সেইকণ সময়ত আপোনাক জ্ঞান বহুতেই দিব, কিন্তু সংগ কোনেও নিদিয়ে। আকৌ যদি ব্যৱসায় আৰম্ভ কৰিবলগীয়া হয় বা ব্যৱসায় আৰম্ভ কৰিব লাগে বুলি বহুতে কয় বা কৰে, সকলোৰে হাতত অৰ্থ নাথাকে তেওঁলোকে এটা ব্যৱসায় কৰিব পাৰাৰ কাৰণে। আৰু যিসকলে ব্যৱসায় কৰেও তাৰ মাজত তাৰে কেৱল 5 বা 10% যুৱকহে সেই ব্যৱসায়ত সফল হ'ব পাৰে। বেছিভাগ শিক্ষিত যুৱকে বৰ্তমান সময়ত 15-20 হাজাৰ টকীয়া এটা সৰু চাকৰি কৰি তেওঁলোকে জীৱন যেনে তেনে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। আৰুতো বহুতো যুৱকে কৰ্মসন্ধানত বহিঃৰাজ্যলৈ গৈছেগৈ। বহুতো যুৱকে সেই মৰহি যোৱা সপোনবোৰ পুনৰ সজীৱ কৰি হাবাথুৰি খাই ফুৰিছে সপোনৰ ঠিকনা বিচাৰি। 20ৰ পৰা 30 বছৰ বয়সৰ এই সময়ছোৱা সকলো যুৱকৰ কাৰণে জীৱনৰ আটাইতকৈ কঠিন সময়। আৰু সকলো পৰিস্থিতিৰ দাহ প্ৰতিজন যুৱকেই নিজৰ সৰ্বোচ্চ ত্যাগ কৰি নিজৰ বাবে, নিজৰ ঘৰখনৰ বাবে নিস্তব্ধতাৰে কিবা নহয় কিবা এটা কৰি যাবলগীয়া হয়। ধন্যবাদ।